तामुलपुर जिल्लानि जोहोलावफुरि पार्कआव गोदान बोसोरनि गिबि सानाव गोबां सुबुंनि होंगो दोंगो। मोनाबिलि समावबो पार्कआव दावबायफैग्राफोरनि होंगो दोंगो जानायखौ नुनो मोनो। समायना बिबार बारिनि गेजेराव दान्दिसे गोजोनग्लायनो थाखाय बेरायफैनायखौ नुनो मोन्दों। पार्कनि समायना महरखौ नुनानै बोदोर जादों दावबायारिफोरा। पार्कखौ बेबायदि समायना महर होनायनि थाखाय रायजो राजाफोरा साबायखर होदों बिटिसिनि इएम रनेन्द्र नार्जारी बिथांनिसिम। मोनानि समावबो नोंथांमोना नुनो मोन्दों गोबां दावबायारिफोरा होंगो दोंगो जानायखौ। बेनो जाबाय जोहोलावफुरि पार्कनि समायना आखाइ फायखननानै रायजो राजाफोरखौ बोदोर खालामनायनि जाफुंसारनाय। সঁচাকৈ মই সকলোলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে 2023 বৰ্ষটো সকলোৰে বাবে খুব মংগলজনকভাৱে আমাৰ অসমবাসী সুকলমে পাৰ কৰিলে আগন্তুক 2024 বৰ্ষটো যাতে সুকলমে পাৰ কৰে। আজি মই জহুলাওপুৰী পাৰ্কত আজি আহিছোঁ প্ৰথমবাৰৰ কাৰণে। সঁচাকৈ তাৰমানে জহুলাওপুৰী পাৰ্কখন ইমান আটক ধুনীয়াকৈ সজাই তুলিছে, তাৰ কাৰণে মই আমাৰ কাৰ্যবাহী সদস্য ৰনেন নাৰ্জাৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ প্ৰচেষ্টাতে আজি এই আমাৰ দৰে এটা পিছপৰা অঞ্চলত ইমান ধুনীয়া এখন পাৰ্ক সজাই তুলিছে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ এই অঞ্চললৈ এটা সময়ত কোনো পৰ্যটক অহা নাছিলে, কিন্তু আজি জহুলাওপুৰী পাৰ্কে সকলোকে ৰিঙিয়াই মাতি আছে। গতিকে তেখেতক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আহ্বান জনাইছোঁ সকলোৱে আহক, শুক্লাস্থিত যিখন জহুলাওপুৰী পাৰ্ক আছে তাৰ যিটো সৌন্দৰ্য সকলোৱে উপভোগ কৰক। গতিকে মই তেখেতৰ লগতে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই ইয়াত আহি সঁচাকৈ বহুত আনন্দিত হৈছোঁ। আৰু এনেকুৱা এখন হয়তো ভাৰতবৰ্ষত বহুত কিছুমান ঠাইতহে আছে। গতিকে আমাৰ দৰে এটা পিছপৰা অঞ্চলত এনেকুৱা এখন সৌন্দৰ্যপূৰ্ণ ঠাই মই তাত থাকি মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু সকলোকে মই আহ্বান জনাইছোঁ, সকলোৱে শুক্লাই যিখন জহুলাওপুৰী পাৰ্ক তালৈকে আহক আৰু উপভোগ কৰক, তেওঁলোকৰ ল'ৰা ছোৱালী লৈ আহক। আমাৰ ইয়াত বিভিন্ন প্ৰজাতিৰ ফুল ইয়াত আছে, সকলোৱে কিছুমান হয়তো আমি নাজানো, কিন্তু ইয়াত আহি আমি অনুভৱ কৰিছোঁ বিভিন্ন প্ৰজাতিৰ ফুল খুব ধুনীয়াকৈ ফুলি আছে। আমি সেইবিলাক উপভোগ কৰোঁ, সকলোৱে আহক, এইটোকে মই কামনা কৰি সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুক্লাই পাৰ্কত যিটো আমাৰ শুক্লাই নদী, শুক্লাই নদীৰ যিটো শুক্লাই ভেলীত যিটো প্ৰাকৃতিক দৃশ্য, সঁচাকৈ ইয়াক পিকনিকৰ কাৰণে এটা বনভোজৰ কাৰণে এটা খুব সুন্দৰ ঠাই। ইয়াৰ পিছতে আছে আমাৰ বগামাটি আছে। গতিকে মই ৰাইজক অনুৰোধ জনাইছোঁ, বগামাটিত যোৱাৰ লগে লগে আমাৰ শুক্লাইৰ যিটো শুক্লাই ভেলীটো আপোনালোকে আহি বনভোজ উপভোগ কৰিব পাৰিব। শুক্লাইৰ যিটো প্ৰাকৃতিক দৃশ্য সকলোৱে উপভোগ কৰিব পাৰিব। গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ, এই নৱবৰ্ষত আপোনালোকে আহক আৰু সকলোৱে এই শুক্লাইৰ যিটো দৃশ্য উপভোগ কৰক, এইটোৱে মোৰ কামনা। আমি গণেশৰ পৰা আহিছোঁ। কেনে লাগিল পাৰ্কত আহি? সঁচাকৈ পাৰ্কখন আমাৰ খুব সুন্দৰ লাগিছে। আমি আগতেও পাৰ্কত আহিছিলোঁ, কিন্তু আমি 2020 চনৰ পিছত এই পাৰ্কখনৰ যি আমি পৰিৱৰ্তন দেখা পালোঁ, সঁচাকৈ আমি শলাগ ল'ব লাগিব। আমাৰ BTRৰ যি EM আমাৰ শুক্লাই চেংফা সমষ্টিৰ MCLA ৰনেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া, তেখেতৰ উদ্যোগত যে আজি শুক্লাই পাৰ্কখন যি উন্নীতকৰণ কৰিছে, তেখেতক আমি শলাগ ল'ব লাগিব। আজি যিটো আমি মানুহৰ সমাগম দেখিবলৈ পাইছোঁ, আমি ভাবোঁ যে এনেকুৱা পাৰ্ক নিশ্চয় আমাৰ BTRৰ ক্ষেত্ৰত আৰু অন্য জেগাত নাই বুলি আমি ভাবোঁ। সেই গতিকে এই পাৰ্কখন যাতে সদায় ঠিক এনেদৰে থাকে, আমি তাৰে কামনা কৰিছোঁ। আমাৰ সকলোৱে, আমাৰ প্ৰত্যেকজন জনসাধাৰণে আমি আমাৰ পৰিয়াল তথা আমাৰ বন্ধুবৰ্গৰ লগত আহি এই পাৰ্কখন আমি কিছু সময় অতিবাহিত কৰাৰ কাৰণে যিখিনি সুবিধা পাইছোঁ, তাৰ কাৰণে আমি সন্মানীয় BTRৰ EM ৰনেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনতো যাতে এই পাৰ্কখন ঠিক বৰ্তমান যিদৰে চলিছে এনেদৰে যদি তেখেতে ৰাখিব পাৰে, তেখেতক আমি কামনা কৰিছোঁ। এই ক্ষেত্ৰত তেখেতে যাতে সুন্দৰভাৱে
পৰিচালিত কৰিব পাৰে খুবেই ভাল পাৰ্কখনত সঁচাকৈ গোটেইখিনি সুবিধা ইয়াত তেখেতে পৰ্যায়ক্ৰমে কৰি আছে আমি যিটো দেখি পাইছোঁ আজি ঘূৰি কেনে ইয়াতে আমাৰ যিখিনি কণ ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আহি কেনে ইয়াত কিছু মনোৰঞ্জন কৰিব পাৰে বা খেলাৰ যিখিনি সামগ্ৰী আছে যথেষ্ট উন্নত ধৰণৰ সেই গতিকে আমাৰ প্ৰতিটো পৰিয়ালে ইয়াত আমাৰ যিখিনি আমাৰ কণ ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালীখিনিক কিছু সময় মনোৰঞ্জন দিয়াৰ কাৰণে আমি ইয়াত আমি যদি মনোৰঞ্জন দিওঁ নিশ্চয় ল'ৰা ছোৱালীখিনিও ভাল পাব এইখিনি কেনে লাগে তাই কেনে লাগছে বঢ়িয়া লাগিছে শুক্লাই পাৰ্ক কেনেকুৱা বান্ধা হৈছে মানুহ বহুত ভাল লাগিছে আমি শুক্লাই পাৰ্কত সদায় আহোঁ আৰু সদায় ভাল লাগে